অফ ৰোড। হেল্ল' গাইছ, মই গৌৰাঙ্গ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। আজি এনেই আমাৰ গাঁৱত বিচলা নদী পানী হৈছে, তাকে অকণমান দেখুৱাম বুলি ভাবিলোঁ। এয়া আমাৰ বাটতে নামঘৰ, ইয়াত ভাওনা হৈছিলে, লাষ্ট ভিডিঅ' তাতে দেখুৱাইছিলোঁ। এয়া বানপানী হৈছে আৰু ৰাস্তা ফালে কি হৈছে দেখুৱাম বাৰু। এয়া চাওক বানপানী হৈছে। তো আমি আমাৰ ৰাস্তা পাৰ গ'লোহি, এইটো আগতে দেখুৱাইছিলোঁ। এয়া এতিয়া গোটেই পানী হৈ গ'ল। এইটো চাইডেই হৈছে এইবোৰ। এয়া ই চাইকেল ধৰি আছে, এয়া নদী একদম কাষতে। এয়া এতিয়া আগতকৈ পানীটো অকণমান শুকাই গ'ল। আগতে আমি এইখিনিতে বহুত ফটো মাৰিছিলোঁ। এয়া এতিয়া ই নামিব, ইয়াতে আহিবগৈ এতিয়া। সেয়া গৈ আছে। এইবাৰ বগৰী গছ। আৰু এয়া ক'লা জামু, এইবোৰ চাওক জামু লাগি আছে, খাব আহিব পাৰে। এয়া আমি এতিয়া পুৰা ক'লা জামু খাই আছোঁ। এয়া চাওক খাই আছে একদম, এয়া অনুজ ভাই খাই আছে। আপোনালোকেও চাই চাই এটা খাব পাৰিব। এয়া চাওক একদম ধুনীয়া ধুনীয়া লাগিছে। আৰু আমি এইটো ডালৰ সৈতে খাম এতিয়া, চাব। ডাল এটা মোক ভাঙি দিবাচোন। বহুত ধুনীয়া খাবলৈ। মস্তি। এতিয়া গৌৰাঙ্গ ভাগ দিম। এইটো মই তলত আছোঁ, কেমেৰাটো ধৰা। তো আমি আবেলি কেতিয়াবা শনিবাৰে দেওবাৰে মানে স্কুল বন্ধ পাই পালে, সোনকালে ছুটি দিলে এনেকৈ ওলাই আহোঁ আৰু মই এতিয়া খাম। এয়া চাওক জামু খাইছোঁ মই। প্ৰথম দুটা পোক এসোপা পালোঁ। এইটো ধুনীয়া। এয়া ইহঁতে উঠি আছে। মই এতিয়া আপোনালোকক বস্তু এটা দেখাম। এই বস্তুটো আপোনালোকৰ ঘৰৰ ফালে কি বুলি কয় আপোনালোকে ক'বচোন বাৰু। এইটো কি বস্তু বাৰু? এইটো আমাৰ ফালে লাডুগুটি বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত ক'ব। তো আমি জামু খাবলৈ আহিলোঁ বাৰু। এইটো চাওকচোন, কোনোবা ইমান বেয়া কাম কৰিছে, গছত গোবৰ সানি থৈছে। আমাৰ গাঁৱত আমি খাবলৈ নাপাওঁ। তো এইটো চাওক আজাৰ ফুলৰ পুলি। সেই পুলিটো দেখি মানে মোৰ কথা এটা মনত পৰি গ'ল। এই যোৱা 5 জুন বিশ্ব পৰিৱেশ দিৱসত আমিও পুলি এটা ৰুইছিলোঁ, ইহঁতেও ৰুইছিলে বাৰু। দে সেই অকণমান আগতে আছে আমাৰ গাঁৱৰ ৰাস্তাটো। তেতিয়া পুলিটো খালি শুকাই গ'ল। হ'লেও ব'লকচোন বাৰু। এইটো দেখোন পুলি শুকাই খিনা অৱস্থাই নাই, চেচে অগষ্ট পাতেই নাই। ওলাব নেকি নতুন পাত? নাই, আশা নাই। বৰকুণ্ঠ এটা দিছিলে, তাতো দেখুৱাই দিওঁ। তাতো ক'ত আছে অ'? এটা নতুন পাত ওলাই গ'ল। এয়া চাওক শুকাই মেলি নতুন পাত ওলালে। এয়া আমি 5 জুনত ৰুইছিলোঁ বিশ্ব পৰিৱেশ দিৱস কাৰণে। এই ভাওনা হোৱা মেলি পিছদিনাখন আমাৰ। তেতিয়াৰ পৰা ভিডিঅ' চিডিঅ' একো দিয়া নাই নহয়। এতিয়া ভিডিঅ' এটা বনাইছিলোঁ, বেয়া হোৱাৰ কাৰণে নিদিলোঁ। এতিয়া এইটো দিম বাৰু। এইটো এয়া এইখন নদী, সেয়া পিতৰকাহিনী থান। আপোনালোকে আগতে মোৰ ভিডিঅ'ত দেখাকেইটা বস্তুকে দেখিয়ে থাকিবলৈ পাব আৰু, চিন্তা নকৰিব। এয়া নেক্সট ক'ত যাম আমি? পেটুৱা থান যাম। পেটুৱা থানত মানে পানী হৈছে, চাওঁগৈ আৰু কেনেকুৱা সেয়া তাত এতিয়া পানী হৈছে। আমি পেটুৱা থানলৈ গৈ আছোঁ। সেয়া মানে জিলিকি আছে, এইখিনিত দলংখন আছে। দলংখনলৈ নাযাওঁগৈ এতিয়া।
এয়া গৈ আছোঁ, গৈ পেলাই লগ পাম। এয়া হেৰি ভিডিঅ'খানি চান। এয়া এই ঘৰটো যে দেখিছে সন্মুখতে, এই ঘৰটোত পূজা পাতে প্ৰতি বছৰে। অহা বছৰলৈ পূজাত দেখুৱাম বাৰু। এয়া এতিয়া এই থানত এইবোৰত মানুহে খানা খাইহি। এতিয়া চবতে গোটেই বানপানী হৈ গ'ল, পানী। এইবোৰ মন্দিৰৰ ৰাজা, এতিয়া থাকিবলৈ সিহঁতৰ পানীৰ কাৰণে সদায়তো পানীতে থাকিব নাই, সেইকাৰণে এতিয়া ইয়াত আছে সি আৰু এইবোৰ জেগাত বহু লাগে পাই সিহঁতি খেদি আহিলে কি হ'ব। এয়া পানীয়ে আহি আছোঁ। এয়া এই বোকা সোমালোঁ। আমি এতিয়া ইয়াৰ পৰা যাওঁগৈ অকণমান, লাষ্টত আমাৰ গাঁৱৰ ৰাস্তাতে গৈ ভিডিঅ'টো শেষ কৰিমগৈ। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। কেতিয়াবা বহুত দিনৰ মূৰত আকৌ লগ পাম বেলেগ এদিন কেতিয়াবা। এয়া হিন্দী কিবাকিবি কৰি আছে তো বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।